এদিন প্ৰেমিকাই তাৰ প্ৰেমিকক সুধিলে, কোৱাচোন মোক তুমি কিয় ভাল পোৱা? মই তোমাৰ চুলিবোৰৰ প্ৰেমত পৰিছোঁ। তোমাৰ এই চুলিখিনি মোৰ মনটো কাঢ়ি ল'লে। কিছুদিন পিছত ছোৱালীজনীৰ কেঞ্চাৰ ধৰা পৰিল। তেতিয়া ছোৱালীজনীৰ মূৰৰ গোটেই চুলিখিনি গুচি গ'ল। তেতিয়া ছোৱালীজনীয়ে সুধিলে, এতিয়া কি ভাল পাবা? ল'ৰাটোৱে ক'লে, এতিয়া তোমাৰ চকুযোৰী ভাল পাওঁ। কিছুদিন পিছত ছোৱালীজনী এক মাৰাত্মক ৰোগত ভুগিল। তাইৰ চকু দুটা বেয়া হৈ গ'ল। তেতিয়া ছোৱালীজনীয়ে আকৌ সুধিলে একেটাই প্ৰশ্ন। তেতিয়া ল'ৰাটোৱে ক'লে, এতিয়া তোমাৰ হৃদয়খনক ভাল পাওঁ। এনেকৈ এটাৰ পিছত আনটো বেমাৰত ভুগিয়েই এদিন ছোৱালীজনী এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল বা মৃত্যুমুখত পৰিল। কথাষাৰ শুনি ল'ৰাজনে দৌৰি গ'ল ছোৱালীজনীৰ ঘৰলৈ আৰু ঘৰত গৈ দেখিলে ছোৱালীজনী বগা কাপোৰ এখনেৰে ঢাকি ৰাখিছে। ল'ৰাজনে ছোৱালীজনীৰ বগা কাপোৰখন আঁতৰাই সি শেষবাৰৰ বাবে চাব বিচাৰিলে ছোৱালীজনীক। আৰু এফালৰ পৰা ছোৱালীজনীয়ে চাই গৈ থাকোঁতে ছোৱালীজনীৰ মৃতদেহৰ ওচৰত এটুকুৰা কাগজ পৰি থকা দেখিলে। কাগজ টুকুৰা হাতত উঠাই ল'লে। তাত লিখা আছিল, আজিৰ পৰাতো মোৰ হৃদয়খন নাইকিয়া হ'ল। তেনেহ'লে তুমি আজিৰ পৰা কি ভাল পাবা? ল'ৰা চকু পানী মুচি এটা হাঁহি মাৰি ক'লে, এতিয়াৰ পৰা তোমাৰ স্মৃতিবিলাকক ভাল পাই যাম, যি কেতিয়াও মোৰ পৰা হেৰাই নাযায়, আঁতৰি নাযায়। ধন্যবাদ। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।